যেতিয়া গোটেই পৃথিৱীতে অৰাজকতা আৰু ব্যভিচাৰে চানি ধৰিলে তেতিয়া মাংকি কিঙৰ সন্ধানত এজন সন্যাসী বাহিৰ হ'ল। কিন্তু সোনকালে এটা মায়াবী বাঘে সন্যাসীক খেদি আহে, যাক দেখি সন্যাসীয়ে প্ৰাণ বচাই এটা পাহাৰৰ গুফাত গৈ আশ্ৰয় লয়, য'ত দৈৱক্ৰমে মাংকি কিং গুফাৰ এটা প্ৰকাণ্ড শিলৰ তলত হেঁচা খাই ফচি আছিল, যিটো দৰাচলতে মায়াবী তিলেস্মী তন্ত্ৰৰ এটা যাদুই শিলৰ বান্ধ আছিল, যাক এটুকুৰা দেও লগা নাপাক কাপোৰেৰে ঘেৰাবন্দী কৰা আছিল। আৰু যেতিয়া সন্যাসীয়ে টুকুৰা নাপাক কাপোৰৰ সেই গাঁঠিটো খুলি দিয়ে, মুহূৰ্ততে মাংকি কিং তিলেস্মী তন্ত্ৰৰ কোলা যাদুৰ পৰা মুক্ত হৈ ওলাই আহি সেই মায়াবী বাঘৰ নেগুৰত ধৰি ঘূৰাই ঘূৰাই আকাশৰ বহুত ওপৰলৈ দলিয়াই দিয়ে। তাৰ পাছত মাংকি কিঙে যাদুই সুনেহৰী লাঠি ঘূৰাই পোৱাত এক বিশেষ ভংগীৰে শূন্যতে লাঠিৰ দ্বাৰা নিজৰ শক্তিৰ সঞ্চাৰ কৰি মায়াবী বাঘক প্ৰহাৰ কৰি তীব্ৰ গতিত জমিনৰ বুকুত ধুচি দিয়ে। তাৰ পাছত তান্ত্ৰিকে মাংকি কিঙক সমগ্ৰ পৃথিৱীত বিৰাজ কৰা মায়া চালনাৰ অবাধ অৰাজকতাৰ বিষয়ে বিৱৰি কয়। কিন্তু তেনেতে অকস্মাত পুনৰ এটা মায়াবী ড্ৰেগন পানীৰ তলৰ পৰা ওলাই থপিয়াই সন্যাসীৰ ঘোঁৰাটো গিলি পেলায়। এইবাৰ মাংকি কিং খঙত অধীৰ হৈ ড্ৰেগনটোৰ সৈতে যুঁজি পৰে আৰু এসময়ত যুঁজি সেই মায়াবী ড্ৰেগনক পৰাস্ত কৰা যাদুৰ মায়াজাল নিশিয়ে হোৱাত পুনৰাই সন্যাসীৰ ঘোঁৰাটো উদ্ধাৰ কৰি পুনৰ এবাৰ সমগ্ৰ পৃথিৱীক উদ্ধাৰ কৰাৰ সংকল্প লয়।